বিলাহী আৰু ঘুগুনি কাৰণে মানুহ কাজিয়া লাগে নে? আজিৰ ভিডিঅ'টো মনোজ ভাইৰ পাকঘৰৰ পৰা ষ্টাৰ্ট দিছো আৰু প্ৰথমতে মানে মাজত ইন্ট্ৰটো নামাৰো আৰু প্ৰথমতে মই ইন্ট্ৰটো মাৰিলো। নমস্কাৰ বন্ধুসকল, মই সুনন্দ ভাই পুনৰ এটা নতুন ভিডিঅ' গুটি ভাই চেনেললৈ পুনৰ স্বাগতম জনাইছো। মানে কি হ'ল, ৰাতিপুৱাতে উঠিলো কিন্তু ভিডিঅ' কৰা নাছিলো আৰু এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট দিছো। আৰু এইফালে আমাৰ কস্তুৰী ধুনীয়াকে কস্তুৰী হা কস্তুৰী এইফালে ধুনীয়াকে খেলি আছে। কস্তুৰী এইফালে চোৱাচোন, এইফালে চোৱা এইটো কি পুতলা? হাই কৰি দিয়াচোন। এইফালে পুৰা কস্তুৰী বিজি মানে খেলি আছে আৰু এইফালে মই আৰু এইফালে আমাৰ চন্দুদা বহি আছে। ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিছিলো কিন্তু দাদাহঁতে নাছিলে, এতিয়া বজাৰলৈ গৈছিলে আৰু মানে কি হ'ল, দাদাই বোলে নবক ঘুগুনি নোখোৱালে, সেইকাৰণে মানে নবই খং উঠি আহি গ'ল। আকৌ এতিয়া ওলাইছে ঘুগুনি খাব যাব। এতিয়া মানে মোৰ লগত যাব হেনো ঘুগুনি খাবলৈ আৰু এতিয়া গৈ থাকো ঘুগুনি খাবলৈ। কোনে বাৰু ঘুগুনি কাৰণে মানুহ কাজিয়া লাগে নে? এনেকুৱা ঘুগুনি কাৰণে কাজিয়া লাগি থাকে। বেয়া ভোকত দি আছে কিন্তু খং চং উঠি। ৰল আৰু এইবিলাক ঘুগুনি পাঞ্চতে ময়ো দি আছো আৰু দেই ফ্ৰীকে সেইখিনি খাই লওঁ আৰু। আমি আহোতে ৰাতি হৈ গ'ল, মানে নৱৰ লগত ঘুগুনি খাব গৈছিলো আৰু নৱৰ মা ঘুগুনি মানে নৱৰ মাহঁতৰ ঘৰতো গৈ আহিলো, সেইকাৰণে গধূলি হৈ থাকিলে। আৰু মানে এতিয়া কি হৈছিলে, এই মনোজ ভাইৰ ছাবস্ক্ৰাইবাৰ আহিছিলে, মানে 5জন মান আহিছিলে। মোৰ ইমানে যে লেট্ৰিন লাগি আছিলে নহয় নক'ব আৰু। এইফালে বহি আছিলে মানুহকেইটা, আকৌ টিউবেলটো এইফালে আছে, তাৰপিছত এইফালেদি পানী লৈ যাব লাগে, সেইফালে লেট্ৰিনটো আছে, সেইকাৰণে ৰখি এতিয়াহে মানে এতিয়া যাবলৈ লৈছো। আৰু মানে মনোজ ভাইহঁতে গোটেই দৌৰিব গ'ল আৰু এইফালে আছে আমাৰ কৃতিশদা হেণ্ডচম পাতাৰ ভাই, হেণ্ডচম মানুহ। আৰু এইফালে নৱ একদম নোৱাৰো আৰু, এতিয়া লেট্ৰিন কৰিব যাব লাগে দেই, বেয়া চেয়া নাপাব আৰু। সঁচাকে কৈছো, মানে হাগাতকে ৰজা কেতিয়াও ডাঙৰ নহয় দেই, মজা লাগিলে এতিয়া। আৰু এইফালে বহি আছে চাই। মনোজ ভাই ঘৰৰ পৰা সুৰজ দাৰ ঘৰত আহিছিলো আৰু সুৰজ দা লৈ আনিলে আমাৰ বাই ঘৰত। সুৰজ দাৰ বাই হয় আৰু এনেই এপাক ওলাই আহিলো, কিমাননো বহি থাকিম বুলি। আৰু মানে অহাৰ লগে লগে বাই আনি দিলে চাহ, এইফালে চাওক। আৰু এইজনী হৈছে বাই। নমস্কাৰ দেই। আৰু মানে খুব ধুনীয়া বস্তু এটা দেখি পাইছো। আৰু এইটো চাওক, বাইদেউ ক'ৰ পৰা কিনিলে? এইটো গোলাঘাটৰ পৰা আনিছে ভিনদেউ। কাঠৰ হয় ন? কাঠৰ হয়, গছৰ মুহাৰ পৰা বনাইছে। মই ভাবিছিলো কিবা মানে মূৰ্তি টাইপৰ হয় নেকি বুলি, কিন্তু কাঠৰ হয় এইটো। আৰু এটা বস্তু দেখাইছো, এইফালে চাওক, এইফালে এটা হাতী, এইটো কাঠৰে ন? কাঠৰে হয়। জাপি আছে আৰু লগতে এইফালে কাঠৰে পেপা, মানে গোটেই কাঠৰ। 1 hour later. ধুনীয়াকে চাহ পানী খাই ললো আৰু এতিয়া ওলাই থাকো মনোজ ভাই ঘৰলে। আৰু ৰাতি হৈ গ'ল, এইফালে চাওক মানে আন্ধাৰ হৈ গৈছে। মই মোবাইল দুটা লৈ পিনে ভিডিঅ' কৰি আছো। আৰু বাই দেই। বাই বাই। আহিম মানে আজি প্ৰথমবাৰ আহিছো, ভাল লাগিলে আহি। আকৌ এইফালে আহিলে সোমাই থাকিম আৰু। একো নাই। বাই ঘৰৰ পৰা আহি পাই গলো আৰু ৰাতিয়ে হৈ থাকিলে। আৰু এইফালে চব্জি কি আজি? চব্জি তোমাৰ আলু বিলাহী আৰু আলু ভাজি, তাৰপিছতে আলু আৰু বিলাহী পিটিকা। মাছ মাংস নাই নেকি? মাছ মাংস নাই, টকাই নাই। কিলো খুৱাম মাছ মাংস? 400 টকা গাহৰি কিলো। হয় এদিনৰ হাজিৰা। কালি খোৱালে হ'ল ন? খুৱাম বাৰু, কোৱাচোন। কালি খুৱাবি ন? কালি চেষ্টা এটা কৰিম বাৰু। দাদাই ধুনীয়াকে ভাত বনাইছে আৰু নবনো কি কৰি আছে দেখাই দিও এবাৰ। নব কি কাম ন? আজি বোলে নতুন বাকচ এটা কিনিছে বোলে। দুইটা পাৰ্টিটো নহ'লে ডবল হ'ব ন? নিৰামিষ। আৰু এইফালে আমাৰ কস্তুৰী কাৰ্টুন। এই কস্তুৰী বা চাওকচোন, একেবাৰে মানে মোবাইলটোৰ পৰা মাথাটো ওপৰত নেদেখায় মানে, চাওক। ঐ পুৰা খং উঠি গৈছে। আৰু এইফালে আমাৰ চন্দুদা আছে, মানে চন্দুদাই মানে আহাকালিলৈ গুচি যাব ঘৰত ন, একদম জাগিৰোড পাই যাব ন? একদম জাগিৰোড মানে গুৱাহাটীৰ ওচৰতে আৰু ন? মোক লৈ নিছে নেকি? পইচা নাই ভাড়া দিলে যাম আকৌ। মনোজ ভাই বোলে পইচাই নাই, মোকে মাংস কাৰণে মাংস কিনিবলৈ বোলে পইচাই নাই। যি কি নহওক, আৰু ভিডিঅ'টো এনেকে চলি থাকিব আৰু মাজত আপোনালোকে একেলগে চাই থাকিব। আৰু সেই আৰু চাই থাকক। ফাইনেলি আমাৰ ভাত ৰেডি হৈ গ'ল আৰু মানে ভাত খাইছিলোগে, মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলো। আৰু এইফালে আমাৰ নবয়ে খাই আছে, আৰু এইফালে চন্দুদা, আৰু এইফালে মনোজ ভাই।
মজা ন আৰু এইফালে খাইছা এইফালে বইল চব্জি খুব মজা লাগে মানে বইল চব্জি খাই মানে একো এটেক চেটেক নহয় আৰু মাংস চাংস নিচিনা যিহেতু এতিয়া ধুনীয়াকে খাই লওঁ আৰু লগ পাইছো খাই উঠাৰ পিছত আপোনালোকক ভাত পানী খাই ললো আৰু এতিয়া শুবহে লাগে আৰু ইফালে বিছনাখন আছে ইয়াতে আমি শুম আৰু আমাৰ গুটিক সাবস্ক্ৰাইব কৰিব দেই সাবস্ক্ৰাইব কৰি দিব তাৰপিছতে সৰু ল'ৰা আৰু মৰম চৰম কৰি মোক পাবলা সেইটো কৈছো আৰু বাকী আৰু কিবা কম নি ক'বলৈ কি আছে এতিয়া খাই মই আৰু কিনো কৰিম আৰু মোবাইল পিটিকিম টাইম পাছ কৰিম লাহে লাহে আৰু টোপনি ধৰিব আৰু আগলৈ এনেকে মৰম কৰি যাব বুলি আশা ৰাখিলো আৰু দেই মানে নিজৰে বুলি সৰু ভাইটি বুলি মৰম কৰি থাকিব আৰু আজিৰ ভিডিঅ'টো ইমান দীঘলে নকৰো আৰু আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ মানে বাই বাই থেংক ইউ লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ বাই বাই Ha 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 ha!